নমস্কাৰ বন্ধুসকল, আজি মই লৈ আহিছোঁ 6 মাহৰ শিশুক কি খুৱাব তাৰ কিছুমান ৰেচিপি আৰু কিছুমান আইডিয়া। 6 মাহত যেতিয়া আমি গোটা আহাৰ আৰম্ভ কৰোঁ তেতিয়া বেবীক সদায় টেষ্টি য়ামি খানা খুৱাব লাগে। দালিৰ পানী, চাউল ধোৱা পানী, বৰ টাইপ খানা খুৱালে বেবী পিছত ভাবে কি খানা মানে খাদ্য খুৱাব আহিছে মানে কিবা একদম বেয়া লগা বস্তু। এইকাৰণে খাব মন নকৰে কিছুমান বেবী। আৰু খোৱাৰ সময়ত কেতিয়াও জোৰ কৰি বেবীক নোখোৱাব নাইবা ধমক মাৰি খং ৰাগ কৰি কেতিয়াও নোখোৱাব। তেতিয়া খাদ্য আনিলে কিছুমান বেবী যে কান্দে, ভয় কৰে, চামুচখন দেখিলে চিঞৰিব ধৰে, এইবিলাকে কাৰণ আচল কথা। আৰু বেবী নোখোৱা হ'লে লগালগ কিবা এটা অপশ্যন দি নিদিব যে পিঠাগুড়ি খোৱা নাই, লগালগ মই চেৰেলেক নাইবা নেষ্টাম দি দিওঁ। তেতিয়া বেবীবোৰে ভাবি লয় যে মই এইটো নাখালেতো মোৰ কাৰণে চেৰেলেকটো আহিবই, ইয়াতকৈও টেষ্টি। আৰু বেবীবোৰ আমাতকৈ 3 গুণ চালাক। আপোনালোকে ভাবিব পাৰে হয়তো বেবী একো নাজানে, কিন্তু আমাতকৈ বহুত চালাক হয়, বহুত বুজি পায় সিহঁতে। আমাৰ বাবাক প্ৰথম মই লুথুৰি দিছোঁ। লুথুৰি মানে উহোৱা চাউলৰ গুড়া যে উখোৱা চাউলৰ গুড়া, সেই দি নিয়মটো কৰিছোঁ। তাৰপিছত লাহে লাহে কল পিটিকি দিওঁ, কিবা কিবি ফল, এইবিলাক মিঠা ফল আছে, চব্জি আছে, এইবোৰ পিটিকি দিব পাৰে। এয়া মই কল দিছোঁ প্ৰথম, আৰু এয়া মই কমলা দিছোঁ। মৌচুমীও দিব পাৰে, নেমু টেঙাও দিব পাৰে, কিন্তু কিবা এটা হেভি খাদ্য খাই উঠি আধা ঘণ্টামান পিছত দিব, নহ'লে সুদা পেটত দিলে বেবীৰ গেছ হৈ যাব। আৰু এই ইয়াত ভিটামিন চি থাকে টেঙাত, সেইকাৰণে চৰ্দি তৰ্দি অলপ কমকৈ লাগে বাচ্ছাৰ। আৰু এনেকৈ কমলা টেঙা দিলে নাইবা যিকোনো টেঙা দিলে গুটিবোৰ উলিয়াই ল'ব দেই, নহ'লে ডিঙিত লাগি যাব। আৰু হাঁহবোৰ যে আছে হাঁহবোৰো উলিয়াই ল'ব, নহ'লে ঘপককৈ গলত লাগে। ইয়াত নিজে খাব পৰা হৈছে। এনেদৰে কমেও এসপ্তাহমান মই ফল আৰু চব্জিয়ে পিটিকি খুৱাইছোঁ। তাৰপিছত লাহে লাহে অলপমান গোটাত আহিছোঁ। আৰু এয়া হৈছে ডালিয়া, গৰম পানীত সিজাই লৈছোঁ। আপোনালোকে ড্ৰাই ৰ'ষ্ট কৰি গুড়ি কৰিও থৈ দিব পাৰে। মই ডাইৰেক্ট যেনেকৈ আনিছোঁ তেনেকৈয়ে সিজাই লৈছোঁ, গুড়ি কৰি লোৱা নাই। এতিয়া অলপ সিজা হোৱাৰ পিছত আধা টুকুৰা কল তাতে টুকুৰা কৰি পেলাই দি দিছোঁ ডালিয়াত, দি কলখিনিও পিটিকি সিজিব দিছোঁ। ইচ্ছা কৰিলে আপেলো দিব পাৰে। আৰু বাবাৰ খানাবোৰ এসপ্তাহ পিছৰ পৰা লাহে লাহে অলপকৈ গোটা কৰি আহি আছোঁ, নহ'লে পিছত গোটা খালে বমি কৰা হয় বাচ্ছাই। আৰু এতিয়া বনাব লৈছোঁ চাকু। এয়া চাকু আৰু কিচমিচ ৰাতিয়ে ভিজাই থৈ দিছোঁ, তেতিয়াহে ধুনীয়াকৈ সিজি যাব, কোমলি যাব। আৰু চাকু বিৰাট ভাল বেবীৰ কাৰণে, ওজন বঢ়াতো সহায় কৰে আৰু অলপমান হেল্ডি কৰাতো সহায় কৰে। আৰু চাকু ঠাণ্ডা চৰ্দি লাগিলে খাব নোৱাৰি, নাইবা বুকত বহে চাকলে, এইবোৰ চব মিছা কথা। চৰ্দি কাহ যি হ'লেও মই চাকু খুৱাওঁ, চুজি খুৱাওঁ, কল খুৱাওঁ, একো মানা নকৰে ডক্টৰে। এইবোৰ চব মানুহৰ মানে ধাৰণা, আৰু হয়তো কিছুমান বেবীক তেনেকৈ ভাবি খুৱাই কাৰণে হৈও যায় চাগে তেনেকুৱা, কিন্তু আমাৰ ক্ষেত্ৰত হ'লে হোৱা নাই দেই। এয়া চাকুখিনি সিজি যোৱাৰ পিছত কিচমিচখিনি দি দিছোঁ, যাতে কিচমিচখিনিও ধুনীয়াকৈ সিজি যায় চাকুৰ লগতে। আৰু এয়া হৈছে পিটিকি লোৱা কল। এইবোৰ ৰাতিপুৱাৰ খানাৰ কাৰণে বেষ্ট আৰু ব্ৰেকফাষ্টৰ কাৰণে বেষ্ট বেবীৰ। মই ব্ৰেকফাষ্টতে দিওঁ পায়, ডালিয়া, চাকু এইবোৰ পৰে। আৰু ইয়াত মই দিম ড্ৰাই ফ্ৰুট পাউডাৰ, কৰিছোঁ। আৰু এয়া হৈছে ফৰ্মুলা, যিহেতু গৰু গাখীৰ দিব নোৱাৰি এবছৰ আগতে, সেইকাৰণে ফৰ্মুলা। আমাক ডক্টৰে নানটো দিছে, আৰু সি জন্মৰ 3 দিনৰ পৰা নানে খাইছে। যিহেতু মোৰ গাখীৰ কম, নানে খাই থাকে বুলিয়ে ক'ব পাৰি আৰু দিনটো। ইয়াত মই এতিয়া 2-3 টোপমান একদম সামান্য ঘিউ দি দিম, তাৰপিছত খাব দিম। বিৰাট ভাল পায় বাবাই, একদম ভাল পায়। এতিয়া বনাব লৈছোঁ দুপৰীয়াৰ আহাৰ। আজি গাজৰ দিম। 2টা অপশ্যন দেখুৱাম আপোনালোকক। এতিয়া গাজৰ ৰেচিপিটো দেখুৱাইছোঁ। গাজৰ মই ষ্টিমত দিছোঁ, ইচ্ছা কৰিলে কুকাৰত হুইচেল মাৰিও দিব পাৰে, আৰু সেইখিনি পানীতে পিটিকি কিনে বেবীক খুৱাই দিব পাৰে। আমাৰ বাবাই একদম মানে থেলথেলীয়া পনীয়া টাইপ হ'লে বেয়া পায়, অকণমান গোটা মুখত লগা হ'লে ভাল পায়। ধুনীয়াকৈ সিজি গৈছে, এতিয়া এইখিনি পিটিকি পেলাই খুৱাই দিম।
আৰু এতিয়া সেকেন্ড অপশনটো হৈছে মিঠা আলু ঠাণ্ডাৰ দিনত ঢেৰ ওলাই আৰু ইয়াৰ কি ভাগ্য পুৰা 6 মাহ হোৱাৰ লগে লগে ঠাণ্ডাৰ দিনো আৰম্ভ হৈছে সব সবজি পাইছে আৰু মিঠা আলুটো ধুনীয়াকৈ বাকলি চেলাই টুকুৰা টুকুৰ কৰি লৈছো অলপ অলপ কলা পৰিও গৈছে একো নহয় এনেকে ধুনীয়াকৈ ডাঙৰ ডাঙৰ টুকুৰা কৰি ল'ব নহলে সিজি নাইকিয়া হৈ যাব পানীত অকমান ডাঙৰ টুকুৰা হলে ভাল আৰু এনেকৈ টুকুৰা কৰি প্ৰেসাৰ কুকাৰত হুইসেল মাৰি দিম তাৰ পিছত এনেকে পিটিকি পেলাই খুৱাই দিও কোনো নিমখ চেনি একো নিদিও ধুনীয়াকৈ খাই দিয়ে এতিয়া বনাব লৈছো ৰাতিৰ আহাৰটো অলপমান হেভি হয় আৰু হি হেভিকে খাবও বিচাৰে ৰাতি নহলে তাৰ টোপনিটো ভাল নহয় মই মুগ মসুৰ দালি দুইটাই লওঁ তাত ঘৰত যি সবজি থাকে আৰু আলু অমিতা ৰঙালাও শাক থাকিলে শাক যি থাকে আৰু সব মিহলাই পেলাই 5টা মান হুইসেল মাৰি এনেদৰে পিটিকি লওঁ এতিয়া ইয়াত মই একদম সামান্য 2-3 টোপ ঘি মই অন্নপূৰ্ণা ঘিটোৱে দিছিলো আৰু নেস্তাম ৰাইস এইটো 6 মান প্লাস বেবিৰ কাৰণে হয় ইয়াত 3-4 চামুচ মান নেস্তাম ৰাইস মিক্স কৰি দিম তাৰ পিছত ভাত আৰু দালি নিচিনাই হৈ যাব একদম শখছে খাই পুৰা বিৰাট ভাল পায় এনেকে বনাই দিলে ইয়াত কিন্তু একো নিমখ চেনি ইয়াতো নাই আৰু নেস্তাম ৰাইসটো অপচনেল হয় মই আজিহে দিছো সদায় নিদিও প্ৰিজাৰভেটিভ থাকে ন এটো কাৰণে পেকেট ফুড অলপমান এভয়েড কৰি চলিলে ভাল মই মাজে মাজে দিও অভ্যাসটো কৰাই থব লাগে নহলে কেতিয়াবা বাহিৰত দিব লগা হলে বেবিয়ে নুখোৱা হ'ব যে চেৰেলকো অভ্যাস কৰাই থব লাগে এতিয়া বিপদত কামত আহে সদায় বনাব নোৱাৰি কেতিয়াবা গা চা বেয়া হলে বেবিক তেতিয়া বেলেগে গুলি পেলাইও খুৱাই দিব পাৰে কিন্তু পৰাপক্ষত ঘৰত বনোৱা বস্তু মই সদায় ঘৰত বনোৱা বস্তুৱে দিও এয়া চাওকচোন কি ধুনীয়াকৈ খাই মোৰ বেবিৰ এতিয়া 2 বছৰে হ'ল এই ভিডিঅ'বোৰ আগতে বনাই থৈছিলো কিন্তু দিয়াই হোৱা নাছিলে ধুনীয়াকৈ ফিনিশ কৰি দিলে খুব ভাল পায় আৰু এইটো হৈছে একদম শৰ্টকাট বনাব পাৰা মই কলো নহয় একদম গা বেয়া থাকিলে যেতিয়া একো বনাব নোৱাৰি তেতিয়া এনেকৈ বনাই খুৱাব পাৰি কল পিটিকি লৈছো নেস্তাম ৰাইস ড্ৰাই ফ্ৰুট আৰু ফৰ্মুলা মই নানটো দিও আৰু হৈছে অন্নপূৰ্ণা ঘি এতিয়া এই গুটেইখিনি মিহলাই লৈছো নেস্তাম ৰাইস কল ড্ৰাই ফ্ৰুট পাউডাৰ ফৰ্মুলা আৰু একেবাৰে উতল অহা পানী নিদিব নহলে গোটা হৈ যাব সামান্য আৰু কুহুমীয়া পানী দিব দি ধুনীয়াকৈ মিহলাই দিব লুঠুৰিৰ নিচিনা বনাই দিব যাতে গোটা গোটা নাথাকে নহলে মুখত পৰিলে আৰু ভাল নালাগে নহয় মোৰ বেবিয়ে এনেকৈ অকমান টানকৈ খায়ে ভাল পায় বেছি পনীয়া হলে বেয়া পায় যদি ভিডিঅ'টো চাই কিবা হলে উপকৃত হৈছে সাবস্ক্ৰাইব এটা কৰি দিব